আজি প্ৰায় আমি এসপ্তাহ পিছত ফিল্ডত আহিলোঁ। তো বৰষুণৰ কাৰণে ফিল্ডত যিবোৰ ঘাঁহনি আছিল তাৰ পৰা ফুল ওলাইছে। তো সেইবোৰ আমি পৰিষ্কাৰ কৰিব লাগে, নহ'লে খেলিলে কিবা ইয়াক কি বুলি কয়, ইয়াক দেখাই আছোঁ। এইটো আমাৰ ফালে ইয়াক নীলজি বুলি কয়, দেখাই আছোঁ জুম কৰি। তো এইটো কি হয়, এনেকুৱা লাগি গ'লে পেণ্টত লাগি ধৰে। তো সেইকাৰণে আমাৰ ফিল্ডখন অলপ চাফাই কাৰ্য চলি আছে। চবেই লাহে লাহে কৰি থাকা। এদিনত গোটেইখিনি কৰা নাযাব, তো লাহে লাহে কৰিব লাগিব, অলপ অলপকৈ। বিশ্ব কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে। বহুত ভাল লাগিছে না? হয়। তো আমাৰ ফিল্ডখন আমিয়ে চাফ চিকুণ কৰি ৰাখিব লাগিব। হয়। তো ইয়াত বহুতো হৈছে, চাওক। আমি 3 দিনত এইখিনিমান চাফা কৰিছোঁ আৰু। একদম বহুত আছে, ঢেৰ সাৰা। সোনকালে কৰা, সদায় ৰেগুলাৰ 5 মিনিটকৈ কৰিলে হ'ব। অঁ, বহুতখিনি হৈছে না? আৰু অলপমান কৰা, তেনেহ'লে হৈ যাব। অঁ, অঁ, হ'ব দিয়া আজিৰ কাৰণে, থৈ আহা। অঁ, ইয়াত থৈ দিয়া একেলগে। লাহে 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 লাহে। অঁ, থৈ দিয়া থৈ দিয়া থৈ দিয়া। তো আৰু 2-3 দিনমান কৰিলে হৈ যাব না? ঠিক আছে।